সকলোকে আছামিজ টেগলৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ মাজত এনেকুৱা এটা ভিডিঅ' লৈ আছোঁ যাৰ জৰিয়তে আপোনালোকক মই জনাম যে আপোনালোকে আপোনালোকৰ মোবাইলৰ পৰা জাষ্ট এটা মিছ কল মাৰি আপোনাৰ বেংক একাউণ্টত কিমান বেলেঞ্চ আছে আপুনি চেক কৰি চাব পাৰিব। তো মোৰ ওচৰত আছে বৰ্তমান এটা SBI একাউণ্ট। তো SBI একাউণ্টটো মই আপোনালোকক দেখাম যে কেনেকৈ মই মিছ কল মাৰি এই বেলেঞ্চটো মোৰ একাউণ্টত মই চেক কৰিম, আৰু আপোনালোকে নিজেও চাব পাৰিব আপোনাৰ নিজৰ বেলেঞ্চ আপুনি কেনেকৈ চেক কৰিব। তো ইয়াৰ কাৰণে আপোনাৰ যদি এটা এণ্ড্ৰইড ফোন আছে, সেই এণ্ড্ৰইড ফোনত আপুনি ক্ৰোম ব্ৰাউজাৰ অ'পেন কৰিব। ক্ৰোম ব্ৰাউজাৰ অ'পেন কৰি আপুনি ইয়াত লিখিব, এক ছেকেণ্ড, ইয়াত আপুনি চাৰ্চ কৰিব আপোনালোকে SBI বেংক বেলেঞ্চ মিছ কল নাম্বাৰ। ফাৰ্ষ্টতে আপুনি দেখিছে মিছ কল নাম্বাৰ বুলি আহিছে। মিছ কল নাম্বাৰ অহাৰ পিছত আপোনালোকৰ যোনটো এই নাম্বাৰ আহিছে 092238666666 মানে 5টা 6 আছে, সেইটো আপোনালোকে ইয়াৰ পৰা কপি কৰি ল'ব। কপি কৰি আপোনালোকে আপোনাৰ ডায়েল পেডত গুচি যাব। ডায়েল পেডত অহাৰ পিছত আপোনালোকৰ মোবাইল নাম্বাৰ যোনটো আপোনালোকে কপি কৰিছিলে সিহঁতেতো দেখিব পাব। তাৰপিছত আপোনালোকে কলিং কৰি দিব। লিংক কৰি দিয়াৰ পিছত তেখেতসকলে মোবাইল নম্বৰ যোনটো হয় সেইটো অট'মেটিক কাট কৰি দিব, এইফালৰ পৰা মানে কাট হৈ যাব। তাৰপিছত আপোনালোকক এটা মেছেজ আহিব, আপোনালোকে দেখিছে মেছেজ আহি গ'ল। মেছেজটো হোৱাৰ পিছত আপোনালোকে অ'পেন কৰি আপোনাৰ বেংক বেলেঞ্চ চাব পাৰিব। যে কাষ্টমাৰ মোবাইল নম্বৰ ৰেজিষ্টাৰ ৰেজিষ্ট্ৰেশ্যন একাউণ্ট নম্বৰ বুলি আহিব। তাৰপৰা এই মোবাইল নম্বৰটো যোনটো হয় সেইটো আপোনালোকে আকৌ কপি কৰি ল'ব। কপি কৰি লোৱাৰ পিছত আপোনালোকে মেছেজত গুচি যাব। মেছেজত গৈ আপোনালোকে মেছেজত সেই নাম্বাৰটো পেষ্ট কৰি দিব। পেষ্ট কৰি দিয়াৰ পিছত ইয়াত আপোনালোকে কেপিটেলত লিখিব REG আপোনালোকে লিখি ইয়াত আপোনাৰ বেংক একাউণ্ট নাম্বাৰটো লিখি পেলাই আপোনালোকে ইয়াত চেণ্ড কৰি দিব। মই এনেই আপোনালোকক উদাহৰণস্বৰূপে দেখাই দিছোঁ। তাৰপিছত আপোনালোকে এনেকৈ চেণ্ড কৰি দিব। চেণ্ড বটনটোত টিপি দিব, মেছেজটো চেণ্ড হৈ যাব, আপোনালোকৰ মোবাইল নম্বৰ ৰেজিষ্টাৰ হৈ যাব আৰু আপোনাৰ বেংক বেলেঞ্চ আপুনি চেক কৰি চাব পাৰিব। তো বন্ধুসকল, আজিলৈ ইমানেই আছিল। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ।